শিৱসাগৰ তাত পেহীহঁতৰ ঘৰ আছে বৰমাক তাৰ পৰা আনিছে গতিকে যাওঁচোন হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই চেনেল ৰিম্পিজ ব্লগত আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ Hi, তোমাৰ নামটো কৈ দিয়া my name is Alangita Latta. Happy birthday to you. Happy birthday to you. হেল্ল' ফ্ৰেণ্ডছ এতিয়া আমি মামাঘৰত আছিলোঁ বাৰ্থডে পাৰ্টি হৈ গ'ল তাৰপিছত পেহীহঁতৰফালে যামগৈ গৈ থাকোঁতে দেখিলোঁ ইমান ধুনীয়া এটা ঘৰ আপোনালোকক নেদেখাকৈ থাকিব নোৱাৰিলোঁ লগতে পৰিৱেশটোৰ কথাটো ক'বই নালাগে হেল্ল' ফ্ৰেণ্ডছ গুড মৰ্ণিং আমি আছোঁ এতিয়া পেহীহঁতৰ ঘৰত আৰু আমি এতিয়া মৰ্ণিং ৱাক কৰিবলৈ আহিছোঁ ৰ'দটো দেখিছেনে মুখ খাওঁ কৰি আহিছে আৰু গৈ থাকোঁতে দেখিলোঁ ইমান ধুনীয়া এটা পৰিৱেশ ৰাতিপুৱা সূৰ্য উদয় হোৱা পৰিৱেশটো আপোনালোকক যদি নেদেখুৱাওঁ আধৰুৱা হৈ যাব এতিয়া আমি যাম আজানপি দৰগাহ পেহী যাবলৈ লৈছে দেখিছেই চাইকেল চলাই আহিছে পেহী যাব লৈছে নামঘৰ আৰু আমি যাম এতিয়া আজানপি দৰগাহ এয়া হৈছে আমাৰ উদ্যমী দাদা দেই এখেতক কেতিয়াও ভাগৰ নালাগে আৰু সঁচাকৈ এখেতৰ ভাগৰ নালাগে মানিবলগীয়া মানে এতিয়া আমি যাম আজানপি দৰগাহ নাৱত পাৰ হ'ব লাগিব গতিকে লেটছ গ' আমি নাৱত পাৰ হ'লোঁ এয়া অলপ দেখুৱাই দিছোঁ আমি এতিয়া আজানপি আহি আছোঁ আজানপি দৰগাহ কিবা এটা কোৱা মন ভৰি যোৱা এটা সৌন্দৰ্য আপোনালোকক বাৰু মই শ্বেয়াৰ নকৰাকৈ থাকিব পাৰোঁ জানো গতিকে আপোনালোককো দেখুৱাই দিলোঁ উপভোগ কৰক বহি থকা ককাজনক মাত নিদিয়াকৈ বাৰু কেনেকৈ যাওঁ কওকচোন অলপ আগবাঢ়িলোঁ বাহঁত অলপ পাছ পৰিলে দেখিছে ছাতি লৈ থকা কিমান পচন্দ ৰ'দ অনুমান কৰিব পাৰিছে নিশ্চয় লগতে ধূলি আৰু লগতে কৰোণাটো ক'বই নালাগে পচন্দ ৰ'দত খোজকাঢ়ি 4 কিলোমিটাৰ গৈছোঁ আমি আজানপি দৰগাহলৈ এয়া হৈছে আমাৰ কিউটি ভাই দুটা আজানপি দৰগাহ গছজোপা তলতে অলপ জিৰাই সতাই এতিয়া আগবাঢ়িছোঁ ভিতৰৰ ফালে এই লিখাই আছে আজানপি দৰগাহ পৰাগুৰি চাপৰি মূল গেটখনেদি এয়া বনাই আছে মূল গেটখনেদি যাম এইফালেও ছেকেণ্ড গেটখনেদি যাব পাৰি দেখিলেই ভাল লগা এটা পৰিৱেশ নিৰিবিলি পৰিৱেশ ঠাণ্ডা কোনো হাই হুলস্থুল নাই চাৰিওফালে সেউজীয়া মন সাত পৰি যোৱা এটা পৰিৱেশ প্ৰায় 1630 চনত সুদূৰ বাগদাদৰ পৰা আহিছিল আজান ফকীৰদেৱ তেখেতৰ প্ৰকৃত নাম শ্বাহ মিৰাণ আৰু বহুতো নামেৰে জনাজাত তেখেতে হিন্দু মুছলমানসকলক একত্ৰিত কৰিবলৈ ব্ৰহ্মপুত্ৰ ভেলীৰ মানুহসকলৰ মাজত সমন্বয়ৰ ভাৱ জাগিবলৈ তেখেতে জিকিৰ ৰচনা কৰিছিল লগতে ধৰ্ম প্ৰচাৰ কৰিছিল তেখেতে জিকিৰ আৰু জাৰি এনেধৰণৰ বহুতো গীত ৰচনা কৰিছিল দিনক দিনে আজান ফকীৰদেৱৰ অনুৰাগী বৃদ্ধি হ'বলৈ ধৰিলে আৰু সেই সময় আহোম ৰজাই ভয় খাই তেখেতৰ চকু দুটা কাঢ়ি আনি দিখৌ নদীত পেলাই দিছিলে পিছত দিখৌ নদীখন ওলোটাকৈ ববলৈ ধৰিলে পিছত ৰজাই ভয় খাই তেখেতৰ পাপৰ প্ৰায়শ্চিত্ত কৰিবৰ কাৰণে ব্ৰহ্মপুত্ৰৰ পাৰত মথাউৰি নিৰ্মাণ কৰিলে আৰু তেখেতৰ নামত দৰগাহ নিৰ্মাণ কৰিলে ৰজাই সৌৰা গছেৰে পিছত গড় বান্ধি দিলে আৰু 120 পুৰা মাটিত চকুৰি ভকতৰ সৈতে দৰগাহ তেখেতক চমজাই দিলে পিছত তেখেতৰ সমাধিস্থল ইয়াতেই নিৰ্মাণ কৰা হয় এতিয়াও ইয়াত কাম চলি আছে দেখিছে ভিতৰলৈ যাবলৈ চেষ্টা কৰিছিলোঁ কিন্তু ইয়াত মতা মানুহে সোমাবলৈ দিয়ে মাইকী মানুহ সোমোৱাটো নিষেধ কৰি থৈছে গতিকে মই সোমাব নোৱাৰিলোঁ ভাইটি আৰু দাদাজনে গৈ অলপ ভিডিঅ' কৰি আনিছিলে তাকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আজান ফকীৰদেৱৰ কৰ্মৰাজি মই কৈ শেষ কৰিব নোৱাৰোঁ সকলোৱে জানে তেখেতৰ কৰ্মৰাজি বিৰল তেখেতে যি উদ্দেশ্যেৰে
হিন্দু মুছলমানসকলক একত্ৰিত কৰাৰ চেষ্টা কৰিছিলে সেয়া এতিয়াও বিৰতি আছে কিয়নো আজানপীৰ দৰগাহ চাবলৈ বহুতো মানুহ আহে জাতি ধৰ্ম নিৰ্বিশেষে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে চাবলৈ গতিকে তাৰে প্ৰমাণ এয়া সৌৰাগুৰি চাপৰি আজানপীৰ দৰগাহ দেখুৱালোঁ আশা কৰিছোঁ আপোনালোকেও চাবলৈ আহিব বহুত ধুনীয়া জেগা বহুত নিৰিবিলি ঠাই এইটো যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা আহি আজানপীৰ দৰগাহ চাবলৈ আহি 4 কিলোমিটাৰ খোজকাঢ়ি ইয়াৰ ভাগৰত যেতিয়া বহি আছে ইয়াৰ ৰেখা এই মাইনী কেনেকুৱা অনুভৱ হৈছে আজানপীৰ কেনেকুৱা অনুভৱ হৈছে মাইনী কেনেকুৱা লাগিছে হা ছাবস্ক্ৰাইব কৰিবা মাইন কি আছিলে কৈ দিয়া চেনেলটো কোৱা নামটো কোৱা তোমাৰ চেনেলটো প্লিজ লাইক কৰিবা ইমান কষ্ট কৰি তাই ভিডিঅ' বনাবৰ কাৰণে যোৰহাটৰ পৰা আজানপীৰ দৰগাহ আহিছে তোমালোকে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা চেনেলটোৰ নামটো কৈ দিয়া ৰিম্পি এবাৰ থেংক ইউ আজানপীৰ দৰগাহৰ পৰা উভতি আহি এতিয়া আমি পাইছোঁহি দেওঘৰীয়া ঘাট ইয়াত 3খন নদীৰ সংগমস্থলী বুলি কোৱা হয় 3খন নদী লগ হৈছে এয়া হৈছে দিখৌ এয়া দৰিকা আৰু এইফালে আছে ব্ৰহ্মপুত্ৰ ইয়াত ত্ৰিবেণী সংগম বুলি কোৱা হয় অৰ্থাৎ 3খন নদী ইয়াত লগ হৈছে এতিয়া আমি পাৰ হ'ব লাগিব নাৱত